নমস্কাৰ, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। 19 ছেপ্টেম্বৰ এটা অভিশপ্ত দিন, কলা দিন অসমৰ বাবে। সকলোৰে মনত থাকিব, প্ৰত্যেকজন অসমবাসীৰ মনত থাকিব 19 ছেপ্টেম্বৰ দিনটো। শুক্ৰবাৰ 19 ছেপ্টেম্বৰ, সেইদিনাখনেই আমাৰ সকলোৰে মৰমৰ, আমাৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰ শিল্পী, আমাৰ গণশিল্পী জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছিল। অসমৰ মাটিত তেওঁ মৃত্যুবৰণ কৰিব নাপালে, তেওঁ মৃত্যু হৈছিল ছিংগাপুৰত। আৰু সেই সময়তে আমাৰ সকলোৰে মৰমৰ, আমাৰ শ্ৰদ্ধাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিলে তেওঁ নিৰ্বাচনী কামত। সেই নিৰ্বাচনী কাম তেওঁ আধৰুৱা কৰি তেওঁ জুবিন দা আমাৰ মাজলৈ অনাৰ বাবে বহুত চেষ্টা কৰি তেওঁ সুন্দৰকৈ জুবিন দাৰ নশ্বৰ দেহ আমাৰ অসমৰ বুকুলৈ, অসমীয়াৰ মাজলৈ, আমাৰ অসমবাসীৰ মাজলৈ লৈ আহিছিলে। আনি তেওঁ সৰু সজাইত সি যি সুন্দৰকৈ ব্যৱস্থাপনা কৰি দিলে, সাধাৰণ জনসাধাৰণৰ মাজত তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে যিখিনি সুবিধা কৰি দিলে, তাৰ বাবে তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা মোৰ অনুৰোধ আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, যেন দুখীয়া শাস্তি পাবই লাগিব, তেতিয়াহে আমি শান্তি পাম। আৰু এই সুযোগতে আৰু এটা কথা কওঁ যে আমাৰ নগাঁও, অসমৰ নগাঁও জিলাখনেই প্ৰথম জিলা, যিখন জিলাই আমাৰ জুবিন দাৰ শেষকৃত্যৰ পৰা অকণমান অস্থি আনি আমাৰ ইয়াত নগাঁও নেহেৰুবালি বাকৰিত, নেহেৰুবালিত তেওঁ 2002 চনৰ পৰা 2025 চনলৈ ক্ৰমাগতভাৱে তেওঁ সাংস্কৃতিক অনুষ্ঠান কৰি গৈছিলে। আৰু আমাৰ নেহেৰুবালিৰ প্ৰত্যেকটো ধূলি কণাই কণাই, প্ৰত্যেকটো কোণে কোণে জুবিন দাৰ গান বাজি আছে, জুবিন দা জীয়াই আছে। গতিকে সেই নেহেৰুবালিত এইকণ ব্যৱস্থাপনা কৰি দিলে আমাৰ সদৰ সমষ্টি বিধায়ক আমাৰ ৰূপক শৰ্মা ডাঙৰীয়া ছাৰে, তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ময়ো গৈছিলোঁ নেহেৰুবালিলৈ সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ, আৰু ৰাইজৰ ভিৰ দেখি সঁচাই আচৰিত হৈ পৰিলোঁ, আপ্লুত হৈ পৰিলোঁ, বাক্ৰুদ্ধ হৈ পৰিলোঁ, চকু পানী ৰ'ব নোৱাৰা হৈ গ'ল, চকুৱে একো নেদেখা হৈ গ'লোঁ। ইমান ৰাইজৰ ইমান মৰম। হয়, জুবিন দাই খাৰঘূলি ঘৰখন সম্পূৰ্ণ কৰিব নোৱাৰিলে সঁচা, কিন্তু জুবিন দাই আমাৰ অসমৰ জনসাধাৰণৰ মাজত, বুকুৰ মাজত এখন এখন ঘৰৰ সৃষ্টি কৰি থৈ গৈছে। জুবিন দা, তুমি মৰিও অমৰ, তোমাৰ সৃষ্টিৰাজি সদায় আমাৰ মাজত জীয়াই ৰাখিম। তুমি কলং ভাল পোৱা, গতিকে তোমাক কলঙৰ বুকুতেই তোমাৰ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আৰু তুমি কপিলী ভাল পোৱা, তুমি ব্ৰহ্মপুত্ৰ ভাল পোৱা, তুমি অসমৰ সন্তান, অসমৰ গৌৰৱ। তুমি আজি কিয় আমাক এনেকৈ নিথৰুৱা কৰি থৈ এৰি গুচি গ'লা জুবিন দা? কি ক'ম, ক'বলৈ মুখত ভাষাই নাইকিয়া হৈছে। আৰু যিয়ে নহওক, জুবিন দা য'তেই আছা তুমি শান্তিত থাকা, সদায় আমাৰ মাজত থাকিবা। আমাৰ প্ৰত্যেকটো নামঘৰ অনুষ্ঠান, বিয়া সবাহ ভাওনা, আমাৰ ঘৰৰ জন্মদিন, আমি ক'ৰবাত ফুৰিবলৈ যাওঁ, আমাৰ যান বাহন, প্ৰত্যেকতে তুমি জীয়াই থাকিবা। প্ৰত্যেকতে তোমাক লৈ ফুৰিম, লগত লৈ ফুৰিম জুবিন দা, তোমাক সকলোতে লৈ ফুৰিম। এয়া চাওক, আমাৰ নগাঁওবাসী ৰাইজ প্ৰায় 14-15 হাজাৰ ৰাইজ একগোট হৈছেহি একেলগে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে। খুব সুন্দৰ পৰিপাটিকৈ, খুব সুন্দৰকৈ আমাৰ আয়ুক্ত মহোদয়ো আছিলে আমাৰ নগাঁও জিলাৰ, খুব সুন্দৰকৈ গোটেইখিনি ব্যৱস্থাপনা কৰি দিছে, ভাল লাগিছে। কোনো নিয়াৰিকৈ হৈছে। জুবিন দাই যেনেকৈ ৰাইজক ভাল পাইছিল তেনেকেই কামবোৰ হৈছে। শেষত ক'ম, জয় জুবিন দা, জুবিন দা তুমি অমৰ।